এতিয়া মই ক'ব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ দেবাৰগাঁও সমষ্টিত এইবাৰ নিজিকে। আপোনালোকে চাই থাকক, দেবাৰগাঁও সমষ্টিত কোনো কাৰণত হাগ্ৰামা মহিলাৰী ডাঙৰ নিজিকে। তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগৰ যিবিলাক কথা কৈছিলে এইবিলাক বাস্তৱত নাই। অকলে কোনো নিৰ্বাচন নেখেলে, ৰাইজক লৈহে নিৰ্বাচন খেলে। অকলে খেলিলেতো তাক পাগল বুলি ক'ব। তেনেকুৱাও মানুহ ওলাই কেতিয়াবা নমিনেশ্যন দিয়ে অকলে। কিন্তু চাওক, গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে, ৰাইজক লৈহে গণতন্ত্ৰ। এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব। কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয়, এই কথাবিলাক বুজি নাপাব। কালিতো দেখা পাই আছোঁ, তেখেতে কৈছে যদি ইলেকশ্যনত জিকি আহে আৰণাই পাব, নাপালে চেণ্ডেল পাব। নিজৰ ৱৰ্কাৰবিলাক কৈ আছে, ভাইৰেল হৈ আছে, এইটো দেখা পাইছোঁ মই। তো তাৰপিছত আপুনি কি হাগ্ৰামা মহিলাৰ নাম ল'বলৈ থাকিব? আপোনালোকে তেখেতক জীয়াই ৰাখি কি বা ভাল পাইছে মইতো নাজানো। বেলেগ এজন নাম লওক, ভাল মানুহ এজনৰ নাম। শুক্লাই চেৰপাঙৰ কোনোবা ভাল মানুহ আছে যদি তেখেতকে উঠাই লওক। কিন্তু যিজন মানুহে নিজৰ সতীৰ্থক, নিজৰ দলত জইন অহা মানুহক, আমাৰ দাদা ভাইসকলক যে কয় যে আপুনি জিকাই দিব পাৰিলে আৰণাই পাব, হাৰিলে চেণ্ডেল পাব, ইয়াতকৈ আৰু কি অগণতান্ত্ৰিক মানে আনপাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আৰু কি আছে? ইয়াতকৈ চৰম কথা পৃথিৱীত একোৱেই হ'ব নোৱাৰে। বিজেপি দখলত আছে আৰু BPF ইয়াত গণেশ কছাৰী প্ৰচাৰ কৰি আছে, গতিকে UPPLৰ কোনোবা ধৰক কেণ্ডিডেট বৰ্তমানলৈ মোক দেখা পোৱা নাই। এই ক্ষেত্ৰত কি ক'ব আপুনি? এতিয়া UPPLে মুখবিলাক আগত কৰা নাই, পাৰ্টিটো আগত কৰি আছোঁ। আমি মানে পাৰ্টি হিচাপে আগুৱাই যাব বিচাৰিছোঁ, ব্যক্তি হিচাপে নহয়। গতিকে ব্যক্তিটো আহিব, কোনোবা এজন ভাল মানুহজনকে কেণ্ডিডেট দিয়া হ'ব ৰাইজে বিচৰা নিচিনা। কিন্তু এতিয়া UPPL 40টা সমষ্টিত 445টা আমাৰ VCDCত আৰু 3200টা বুথত আমাৰ একদম সমানে কাম চলি আছে। আগৰ শুক্লাই চেৰপাং নাই, এতিয়া শুক্লাই চেৰপাং বহুত শক্তিশালী হৈ গ'ল UPPL। কোনে? নাই, হাগ্ৰামাইটো আমাক 100 নম্বৰত থাকে বুলিও ক'লেও আমাৰ কথা নাই। আমি ইফালৰ পৰা ফাৰ্ষ্টত থাকিম, হাগ্ৰামা ইফালৰ পৰা লাষ্টত হৈ যাব। হাগ্ৰামা মহিলাৰী চাওক, তেখেতৰ যাদুৰ লাঠি কোনোবা দিনতে ভাঙি গৈছে। তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগৰ যিবিলাক কথা কৈছিলে এইবিলাক বাস্তৱত নাই। এতিয়া মই ক'ব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ দেবাৰগাঁও সমষ্টিত এইবাৰ নিজিকে। আপোনালোকে চাই থাকক, দেবাৰগাঁও সমষ্টিত কোনো কাৰণত হাগ্ৰামা মহিলাৰী ডাঙৰ নিজিকে। আৰু 40টা সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত জিকিব তেখেতসকলে ক'ব নোৱাৰে। এনেই আবুল তাবুল কথাবিলাক বকি আছে। চ' তেনেকুৱাতো অৱস্থা নাই। শুক্লাই চেৰপাঙতো নিজিকে। মেল মিটিংবিলাক কৰিব পাৰে, কিন্তু বাস্তৱত যিটো আমি চাই আছোঁ যে UPPLৰ 2020ত পোৱা ভোট আৰু 2020ত আমাৰ যিটো বুথ কমিটিবিলাকৰ অৱস্থা আছিলে আৰু 2025ত যিটো বুথ কমিটি আৰু আমাৰ কাৰ্যকৰ্তাবিলাকৰ যিটো মনোবল আৰু ৰাইজৰ লগত যেনেকৈ কাম কৰিছে, এইটো বহুত আকাশ পাতাল ডিফাৰেঞ্চ হৈছে। প্ৰতিবাদটো মোকাবিলা কৰিব আমি বিচৰা নাই বা লাগে বুলিও আমি ভবা নাই। এটা ভাল প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। মই কৈছোঁ আপোনালোকক যে আমি জন্মৰ পৰা তেনেকুৱা ডাঙৰ প্ৰকল্প, এতিয়াহে এনেকুৱা ডাঙৰ প্ৰকল্প অহা দেখিবলৈ পাইছোঁ। গতিকে সেই প্ৰকল্পটো ৰাইজৰ কাৰণে, য'ত মানে আপোনাৰ 10,000তকৈ অধিক এমপ্লয়মেণ্ট পাব, তেনেকুৱা প্ৰকল্প পোৱাটো ইমান সহজ নহয়। গতিকে ইয়াত এখনহে গাঁও আৰু তাত 84 ফেমিলিয়ে প্ৰথমতে অলপ তেখেতসকলৰ সন্দেহ আছিলে আৰু তেখেতসকলৰ লগত 3 4বাৰ আলোচনা কৰি 4বাৰকৈ মেপ সলনি কৰা হৈছে। ইয়াত কাৰো এক কথাও মাটি লোৱা হোৱা নাই, বৰঞ্চ গাঁৱৰ ফালে আৰু 150 বিঘা মাটি কাটি দিয়া হৈছে। এইটোকে মানে ৰাজনীতি কৰিবলৈ কিছুমান মানুহ সোমাই গ'ল আৰু তেখেতসকলে ভাল পালে। তাৰমানে আমাৰ যুৱক যুৱতীসকলে স্থায়ীভাৱে সংস্থাপন পোৱাটো তেখেতসকলে নিবিচাৰে। তেখেতসকলৰ অংকটো বেলেগ। তো সেইকাৰণে আজি এইটো প্ৰব্লেমটো হৈছে। গতিকে সেইটো চবচে ডাঙৰ এটা আনফৰ্চুনেট কথা। ষড়যন্ত্ৰ বুলি কি কয় এইটোতো মই নাজানো, কিন্তু কিবা এটা কৰিছে আৰু তেখেতসকলে।